প্রিয় কমলা, জীব জগতৰ মানৱ জীৱই হৈছে শ্ৰেষ্ঠ জীৱ, যাক পাবৰ বাবে ব্ৰহ্মা আদি কৰি দেৱগণেও নিশ্চল মনে মোক চিন্তা কৰিছে। তেনেহে দুৰ্ভাৱ দুষ্প্ৰাপ্য মানৱ জীৱন পাই জন্ম মাতৃ মোক পাহৰি গৈ ভোগ বিলাসত মত্ত হয়। আৰু শুনা প্ৰিয়ে,
জীৱকসমূহে যেতিয়া মাতৃ গৰ্ভত থাকে মোৰ এই লীলাভূমি চাবলৈ সবিনয় প্ৰাৰ্থনা কৰে কিন্তু ভূমিষ্ঠ হোৱাৰ লগে লগে এই সকলোবোৰ পাহৰি মায়াৰ দ্বাৰা পৰিচালিত হয় উভয় চৰণত জনাইছো প্ৰণিপাত উঠক দেৱৰীকে অকস্মাতে প্ৰৱেশিলে যে আমাৰ সমীপে প্ৰভু বৈকুণ্ঠপুৰীত আগমনৰ উদ্দেশ্য মোৰ অতিকে বিশদ প্ৰভু আপোনাৰ পাৰিষদ জয় আৰু বিজয়ে বৈকুণ্ঠত অত্যাচাৰ কৰিবলৈ আৰম্ভ কৰি দিছে প্ৰভু আৰু যদি বৈকুণ্ঠপুৰীতে এনে হয় তেন্তে ব্ৰহ্মলোক আৰু মৰ্ত্যপুৰৰ কি দশা হ'ব প্ৰভু দেৱৰীকে প্ৰভু যদি জয় বিজয়ৰ অহংকাৰৰ কথা মৰ্ত্যবাসীৰ আগত প্ৰকাশ হৈছে তেন্তে জয় বিজয়ৰ পতন অনিবাৰ্য তেন্তে প্ৰভু এই বৈকুণ্ঠতো সুখ দুখৰ বিচাৰ আছে প্ৰভু নিশ্চয় আছে দেৱৰীকে আপুনিতো জানে ঈশ্বৰী পৰমী ব্ৰহ্ম সচিদানন্দ বিগ্ৰহ এতিয়া বুজিছে দেৱৰীকে যাওক এতিয়া নিজ কৰ্তব্যত হওক অগ্ৰসৰ
অচিন্ত অসীম দীনবন্ধু হে করুণাময়, তোমার অপার লীলা প্রভু, তোমার লীলা এই নিকিন্নারদে কি বুঝিব। হে প্রভু, উভয়কে পুনশ্চ পণিপাত জনাই এবে মই বিদায় মাতিছো। সন্তকারণম ভুজগাসয়নম পতিমানাভং সুরেশং विश्वाधारणं गगनसदृशं मेघावर्णं शुभांगं लक्ष्मीकान्तं कमलनयनं युगिभिर्जनाङ्गमं वन्दे विष्णु भवभयहरणं सर्वलोकैकनाथं हरि ओम् हरि 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 ओम् हरि 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 ओम् हरि। পিউ 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 অমিয়া মাধুরী হরি 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 তোমার শরণে করো প্রণাম মই ভমতি বলি। অমিয়া মাধুরী হরি 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 তোমার শরণে করো প্রণাম মই ভমতি বলি। ও তোমার শরণে করো প্রণাম মই মোর ভমতি নারায়ণ নারায়ণ। প্ৰিয়ে, যাওঁ এতিয়া আমি নিজ কৰ্তব্যত হওঁ অগ্ৰসৰ। হিমানন্দে প্রস্থানয় সৃষ্টি স্থিতি মলয়র তুমি হে কারণ